হাই ফ্ৰেণ্ডছ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মাষ্টাৰ MX TV। তো লাষ্ট ব্লগত কৈছিলোঁ যে মই মাজুলী গৈ আছোঁ বুলি। তো ভ্লগটো দিয়া অলপ দেৰি হ'ল বাৰু, কাৰণ মই 9 তাৰিখে গৈছিলোঁ আৰু আপোনালোকে ভ্লগটো বাৰু কেতিয়া চাই আছে নাজানো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগে, এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ, এতিয়া ঘৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়া আমি যাব লাগিব নিমাতী ঘাট। তো বাকী জাৰ্ণি ভ্লগটো বাৰু বেছিকৈ আপোনালোকক নেদেখুৱাওঁ, কিন্তু মোটামুটিকৈ দেখুৱাম আৰু চাই থাকক। তো গাইছ, এইফালে দেখিছে নাও এৰি দিলে আৰু বাকী টিকেট কটা মেলা বাৰু দেখুওৱা নাই। আৰু আপোনালোকক এটা কথা কৈ দিওঁ যে মই মাজুলীলৈ গৈ আছোঁ ককাৰ সকামৰ কাৰণে, মানে মামা ঘৰৰ। তো তাতে আপোনালোকক অকণমান দেউৰীৰ সকামৰ বিষয়েও দেখুৱাম যি পাৰোঁ, চাই থাকক। তো গাইছ, এইফালে দেখিছে মাজুলীৰ যোৰহাট দলঙৰ খুঁটা। তো আগতে এবাৰ মাজুলীলৈ অহাত আপোনালোকক দেখুৱাইছিলোঁ, তো তেতিয়াতকৈ বাৰু অলপ কাম বাঢ়িলে, মানে আগবাঢ়িলে। তো এয়া দেখিছে, বাকী কেতিয়া হয়গৈ বাৰু নাজানো। তো দলংখন হ'লে আহি অহা যোৱা কৰি ভাল লাগিব। তো গাইছ, এইফালে দেখিছে এইটো হৈছে দক্ষিণপাট ঘাট। তো আমি বাৰু ইয়াত নেনামো, আমি নামিম অফলামুখ, যিটো আগত আছে। আৰু এইফালে দেখিছে দলঙৰ কাম চলি আছে আগতো। সোনকালে এতিয়া নাওখন চাপি লওক, তাৰপিছত দেখুৱাই আছোঁ। তো গাইছ, এইফালে দেখিছে এয়া পালোহি আৰু অফলামুখ ঘাট। তো সোনকালে নাওখন চাপি লওক আৰু বাইক চাইক নমাই লওঁ, যিহেতু মই আমাৰ বাইকখনতে আহিছোঁ চিকন্দৰ। তো গাইছ, এইফালে দেখিছে নাও লাগি গ'ল। তো এতিয়া সোনকালে বাইক গাড়ীবোৰ নমাই লওক, তাৰপিছত আমাৰ বাইকখন নমোৱাৰ পিছতে আমি যাম। এইটো দেখিছে অফলামুখ ঘাট আৰু এইফালে আছে আমাৰ চিকন্দৰ। তো সেইখন দেখিছে, সোনকালে নমাই লওঁ, আপোনালোকক লগ পাই আছোঁ। তো এইফালে অলপ ঘাটৰ পৰা আগলৈ আহিলোঁ আৰু এইফালে দেখিছে চিকন্দৰত নতুনকৈ দুটামান মডিফিকেশ্যন কৰিছিলোঁ, যিটো টায়াৰত দেখিছে। মই আপোনালোকক বাৰু ৰাস্তাৰ জাৰ্ণিটো দেখুৱাব নোৱাৰিম, তো ডাইৰেক্ট মামাৰ ঘৰত লগ পাই আছোঁ। তো গাইছ, ফাইনেলি আহি পালোঁ মামাৰ ঘৰ দেখিছে। তো হয়তো আপোনালোকে আগৰ এটা ভিডিঅ'ত দেখিছিলে মাজুলীলৈ অহা। তো আজি যিহেতু ভোজ, তো আপোনালোকক মই ভোজৰ অকণমান জেগা দেখুৱাই আহোঁ। তো এইফালে দেখিছে গাহৰি কাটি আছে, যিহেতু দেউৰী সকামত গাহৰি খুওৱা হয় ভোজত। আৰু এই ডাঙৰ জেগাটোতে মানুহক মানে খাবলৈ দিয়া হ'ব আৰু ভোজ। আৰু এইফালে খোৱা বনাই আছে। তো এইফালে দেখিছে কিমান মানুহ গোট খাই গ'ল। তো এতিয়া সকলো মানুহ একেলগে খোৱা হয় ইয়াত। দেখিছে বহুত মানুহ গোট খাইছে। তো লাহে লাহে আৰু গোট খাব বাৰু, যিমানটো আপোনালোকক দেখুৱাই আছোঁ। তো গাইছ, এতিয়া আমিও খাই ল'লোঁ। তো আমি বাৰু ভোজ খোৱা জেগাত খোৱা নাই, আমি ৰিচিপশ্যনৰ জেগাত খাইছোঁ। গাহৰি মাংসৰ সৈতে খালোঁ। আৰু যদি আপোনালোকে মোৰ আগৰ মাজুলীলৈ অহা ব্লগটো চাইছিলে, তো গম পাব এইটো মোৰ ফেভাৰিট জেগা। তো মামাৰ ঘৰলৈ আহিলে মই ইয়ালৈ আহোঁৱেই, তো এই জেগাটো বহুত ভাল লাগে মোৰ। তো দেখিছে কিমান ধুনীয়া জেগা। তো ইয়াতে অকণমান দেৰি ৰওঁ, টাইম পাছ কৰোঁ, বাকী আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। তো গাইছ, এতিয়া সকলো মানুহ গোট খাই গ'ল ভোজৰ জেগাত। তো মই যিহেতু পৰিয়ালৰ, গতিকে সেৱা কৰিব লাগিব। তো তাৰো ভিডিঅ' দেখুৱাম আপোনালোকক। তো এতিয়া মানুহ কিমান গোট খালে আপোনালোকক দেখুৱাই আছোঁ। তো এইফালে দেখিছে কিমান মানুহ গোট খাইছে। তো কেমেৰাত বাৰু কিমান দেখিছে আপোনালোকে গম পোৱা নাই। যথেষ্ট মানুহ গোট খাইছে। তো আপোনালোকে ওচৰৰ পৰা চোৱা হ'লে গম পালেহেঁতেন, কাৰণ দেউৰী সকাম বহুত ডাঙৰকৈ পতা হয়। তো মই আগৰ ইউটিউব চেনেলটোতো এটা বনাইছিলোঁ ভিডিঅ', কিন্তু সেইটো ইমান ভাল নহৈছিলে। তো আপোনালোকক এতিয়া এইটো ভিডিঅ'ত ভালকৈ দেখুৱাই দিলোঁ।
তো চাওক কিমান মানুহ গোট খাইছে একেলগে। তো ভিতৰৰ লগতে বাহিৰো দেখুৱাই দিলোঁ কিমান বাইক গাড়ী গোট খাইছে দেখিছে, আৰু ইফালেও আছেগৈ। এইবোৰ চাওক কিমান বাইক গাড়ী আছে। যথেষ্ট ডাঙৰকৈ পাতিছে সকামটো। তো এতিয়া সেৱা কৰা সময় হৈ গ'ল, আৰু তাৰ আগতে আপোনালোকক দেখুৱাওঁ যে দেউৰী এটা নিয়ম আছে যিটোত মানে মৃতকে জীৱনত ব্যৱহাৰ কৰা সকলো বস্তু মানে দিয়া হয়। তো এইবোৰ দেখিছে সকলোৱে মানে বস্তু দিছে, যোনে যিমান পাৰে সিমান বস্তু দিছে আৰু। তো এনেকুৱাই নিয়মবোৰ। তেতিয়া সোনকালে সেৱা কৰোঁ, আপোনালোক দেখুৱাওঁ। তো গাইজ সেইফালে দেখিছে আমাৰ মামা ঘৰৰ পৰিয়ালটো কিমান ডাঙৰ। তো সকলোৱে যিহেতু সেৱা কৰিব লাগিব, আৰু এইফালে হৈছে দান দিয়া বস্তুবোৰ। তো সেৱা কৰি অলপ ওলাই যাম বাৰু, আপোনালোকক দেখুৱাবলৈ চাম। তো গাইজ এইবাৰ ভালকৈ ফুৰা নহ'ল মাজুলীলৈ, জাষ্ট এনেই অলপ ওলাই গ'লোঁ আৰু যেনি তেনি। সেইকাৰণে ভিডিঅ' ভালকৈ নেদেখুৱালোঁ, আৰু মই আৰু এবাৰ আহিম মাজুলীলৈ। তো আপোনালোক তাত মানে সম্পূৰ্ণ জাৰ্ণিটো ভালকৈ দেখুৱাম আপোনালোক। তো এইটো ভিডিঅ' ইমানেই বাৰু। The next day. তো গাইজ এইটো হৈছে নেক্সট ডে'। তো মই বাৰু মাজুলীত 3 দিন থাকিলোঁ, তাৰে আপোনালোকক 2 দিনহে দেখুৱালোঁ ভিডিঅ'টো, মানে অলপ আৰু। তো এতিয়া ভিডিঅ'টো ইয়াতে সামৰোঁ বুলি ভাবিছোঁ। আৰু এইফালে দেখিছে মামাহঁতৰ JCB আছে, আৰু ট্ৰেক্টৰো আছে এইফালে দেখিছে। তো নেক্সট টাইম যেতিয়া আহিম তেতিয়া আপোনালোকক ভালকৈ ফুৰি মেলি সকলো দেখুৱাম। তো গাইজ এইটো আছিল আজিৰ ভিডিঅ'। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ বাই বাই।